নমস্কাৰ মই এতিয়া আছো ঐতিহাসিক চতিয়াৰ জয়দেউ থানত আৰু ইয়াৰ পৰা এতিয়া দৌল যাত্ৰা ওলাব আৰু সেই কাৰণে যে ৰাইজসকলে নীতি নিয়মৰ মাজেৰে দৌল যাত্ৰা উলিয়াবৰ কাৰণে নীতি নিয়মৰ মাজে সাজু হৈছে আৰু এয়া হৰিধ্বনিয়ে আজিৰ দৌল যাত্ৰা আৰম্ভ হৈছে সকলো ৰাইজ দুপিনী ডেকা গাভৰু সকলো ইয়াত আহি একেলগে ওলাই আহিছে আৰু আপোনালোক সকলোলৈ ফাকুৱাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ফাকুৱাৰ ৰঙৰ দৰে আপোনালোকৰ জীৱনৰ সকলোবোৰ যেনে ৰং ভৰি পৰে তাৰে কামনা কৰিছোঁ আৰু দেখা পাইছে ইয়াত কেনেকৈ সকলো ৰাইজ যিখিনি লগ হৈ কিমান আনন্দৰে মানে আজি দৌল উৎসৱ অংশগ্ৰহণ কৰিছে সকলোৱে এটা ফূৰ্তি ভাল লাগিব আজি সকলোৰে লগ এনেদৰে থাকি সঁচাই বহুত এটা ধুনীয়া পৰিৱেশৰ মাজত আজি ভাল লাগি গৈছে আৰু এইটো কোনে আনিছিলে নাজানো আৰু ইয়াৰ নামটো কি সেইটো নাজানো কিন্তু পাই পেলাই পূৰা বজাই দিছোঁ আজি আমাৰ কণমানিজনীও আহিছে আজি ফাকু তাই ক'ত ঘৰত থাকিব তাই ৰাতিপুৱা পূৰা ফাকু খেলি ব্যস্ত পূৰা খোজকাঢ়ি আহিছে আৰু এইফালে ৰান্ধনি শাল পূৰা ব্যস্ত হৈ আছে আমাৰ ইয়াত হৈ আছে পায়স কোনে পায়স হৈ গ'ল ন এয়া পায়স এয়া পায়স হ'ল এয়া চালাড এয়া ভোগ হৈ আছে এয়া ভোগ ইপিনে কেৰাহী বনি আছে আৰু এয়া আমাৰ দুটা স্পেচিয়েল আজিৰ আৰু এলোক লাগি আছে ইয়াক আৰু ইয়াৰ গোটা অকণমান টেষ্ট কৰিছোঁ কেনেকুৱা হৈছে মজা আমাৰ ভাতক গোলজাতে আহি এখন মাধুৰীৰ হাতত তল পাইছেহি আৰু এইজোপা যে আমাৰ সকলোৱে মৰমৰ আহত মাধুৰী আহত তাৰ তলতে আজি আমি একগোট হৈছোঁ আৰু আমাৰ এই মাধুৰীজোপা তলত যি থাপনা আছে তাতে আমি চাকি বন্তি জ্বলাই শৰাই তাতে থৈ আজি দৌলৰ যি উৎসৱ দৌল যাত্ৰা সেই দৌল যাত্ৰা আজি আমি ইয়াতে সামৰণি পেলাম সকলোৱে আমি ইয়াতে সেৱা কৰি সেৱাত যাতে কোনো দায় দোষ নধৰে এইপিনে আমাৰ সেই গোটা খোৱা পৰা আৰম্ভ হৈ গৈছে মানে গোটা বিলাই আছে সকলোৱে গিলাচ লৈ লৈ মানে গোটাৰ কাৰণে লাইন পাতিছে আৰু আজি এইটো হৈছে আজি এটা স্পেচিয়েল কাৰণ আজি ফাকুৱাত চবেই খাব আৰু ফাকুৱাত আচলতে এইটো খোৱা হয় আপোনালোকৰ পিনে বাৰু ফাকুৱাত গোটা খোৱা হয় নহয় জনাব কমেণ্টৰ যোগেদি আৰু আমাৰ ইয়াত সকলোৱে এতিয়া অকণ ফাকুৱাত কাৰণে গোটা খাইছে ফূৰ্তি ফাৰ্তা আজি ভালদৰে হ'ব গোটা প্ৰসাদ পায়স খোৱাৰ পিছতে আমি ভোগ খাইছোঁ আৰু এতিয়া আমি যামগৈ গতিকে সকলোলৈ পুনৰবাৰ ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত শুভেচ্ছা জনালোঁ বাই বাই সকলো আনন্দ